আজি পুৱাতে আমাৰ মুনুৰ লগতে ভিডিঅ' বনাও। হাই কৈ দিয়া ন, গুড মৰ্ণিং কৈ দিয়া। কিমান মাছ পাইছে চাওঁ, তাকে দেখাওঁ। এইখিনি জালৰ পৰা এৰাই হ'ল আৰু আছে বাকী। আমি মুনুৱে মই মাছ চাইছো জিজি কোনটি শুনো মানে জিজি কোনটি পোক কোনটি পোক চাওক জালখন কেনেকে গুঠা হয় এইটো ভিডিঅ' এটা বনাম পাৰিলে মানে জাল নতুন জাল বনোৱা মাছটো শিঙৰা মাছ লাগিলেই জাল ফাটি যায় আৰু বোলে বহুত জোত লাগি আছে। ফাটিব দেই মা। এখন কে নম্বৰ জাল 28 নম্বৰ পুঙাৰ ওপৰত মানে চেণ্ডেলৰ কাটি বনোৱা হয় তলত ৰিং জালখন ভালকে বহিবৰ কাৰণে দিয়া হয়। এয়া হলৌ কান্দি আছে মানে এইটো খাবা নাই এইটো খাবা নাই এইটো হা এইটো খাবা নাই এইটো খাবা শুনো এতিয়া মাছখিনি বাছি ললো বাকী মাছখিনি শুকাবলৈ দিম খৰিচা মাছে বনাব। হেল্ল' বন্ধুসকল ভাল পাইছেনে ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। যদি ফেচবুকত চাই আছে ফেচবুকত ফ'ল' কৰি দিব। এতিয়া মাছখিনি বনাব দিওঁ। আজি দিনৰ আহাৰ খাবলৈ লৈছো। বন্ধুসকল তেনেহলে খাই লওঁ ভাতকেইটা। খৰিচা আৰু মাছ, হাঁহ, কোমোৰা, আলু ভেটি মজা। লোকেল মাছ কেনেকে খাই ভাল পায় ক'বচোন। সমাপ্ত হৈছে খাই আইডিলৈ ভিডিঅ'টো ইমানেই।